নমস্কাৰ স্মৃতিৰ আখৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বাঁহগাজৰ আচাৰ বা খৰিচাৰ আচাৰ কেনেদৰে বনাব পাৰি তাকে লৈ আহিছোঁ। আহকচোন মোৰ আখৰলৈ যাওঁ। প্ৰথমতে এটা ভুলুকা বাঁহৰ গাজ ধুনীয়াকৈ ধুই মই পিহনাতে পিহি ল'লোঁ। তাৰপাছত অলপমান আকৌ মিক্সিত দি দিলোঁ আৰু ইয়াৰ লগত মই দিছোঁ ভোট জলকীয়া আৰু ফুট জলকীয়া। ভোট জলকীয়া মোৰ বাৰীৰ আছিলে, তাৰে দুটামান মই লৈ সৰু সৰুকৈ টুকুৰা কৰি কাটি টান ৰ'দত দিলোঁ। এয়া ভোট জলকীয়া আৰু ভোট জলকীয়া নহৰু মই শুকুৱাই ল'লোঁ এটা ৰ'দত। খৰিচাখিনিও এনেকৈ টানকৈ চেপি লৈ এটা ৰ'দত শুকুৱাই ল'লোঁ হালধি দি। আৰু এয়া মছলা হিচাপে লৈছোঁ মই মেথি, আজৱাইন, চফ আৰু জিৰা, বগা আৰু ক'লা জিৰা। এইখিনি মই ধুনীয়াকৈ ধুই শুকুৱাই ল'লোঁ। মছলাখিনি ভালদৰে শুকুৱাই ল'ব। তাৰপাছত এয়া কেৰাহী গৰম কৰি মই মছলাখিনি অলপ ভাজি ল'লোঁ। কম জুইত ভাজিব। তাৰপিছত এইখিনি মই মিক্সিতে গুড়ি কৰি ল'লোঁ। খুন্দনাতো গুড়ি কৰিব পাৰিব, মিক্সিত আছে তাৰপৰা মিক্সিতে কৰিলোঁ। তাৰপিছত এইখিনি খহটাকৈ খালি খহটা হ'ব লাগে, বহুত বেছি মিহি হ'ব প্ৰয়োজন নাই। আৰু মছলা বহুত দিবও নালাগে, কম মছলাই আচাৰটো ধুনীয়া সোৱাদযুক্ত কৰে, কাৰণ খৰিচাৰ এটা নিজা সোৱাদ আছে, গোন্ধ আছে। এয়া মোৰ মছলা প্ৰস্তুত হৈ গ'ল। এতিয়া মই কেৰাহীত তেল গৰম কৰি লৈছোঁ। জুই কমাই দিলোঁ। এতিয়া ইয়াতে মই এয়া মছলাখিনি দিছোঁ। ইয়াত অলপ হালধি দিছোঁ, হালধি আগতেও দিছিলোঁ, এতিয়া আৰু অলপ দি দিছোঁ। তাৰপিছত এয়া মই জলকীয়া নহৰু এইখিনি মই দি দিলোঁ ইয়াতে। এতিয়া শুকুৱাই থোৱা মোৰ যিখিনি খৰিচা আছিলে সেইখিনি মই ইয়াতে দি দিছোঁ। জুই একেবাৰে কমাই ল'ব আৰু ভালদৰে লৰাই দিব। তেলখিনি একেবাৰে শুহি পেলাই ভালদৰে লৰাই জোখমতে নিমখ দিলোঁ আৰু ভালদৰে লৰাই দিলোঁ। এয়া মোৰ খৰিচাৰ আচাৰ বা বাঁহগাজৰ আচাৰ প্ৰস্তুত হৈ গ'ল। এই আচাৰ খুব সোৱাদযুক্ত হয় আৰু বছৰটি ভালদৰে থাকে। আপোনালোকে এনেদৰে খৰিচাৰ আচাৰ বনাবচোন আৰু খাই চাব, কেনে পালে জনাব। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিলে আপোনালোকে আচাৰবিধ বনাব আৰু মোৰ ভিডিঅ'টো লাইক কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।